নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় ভালে আছা তোমালোকে বিপদ নামৰ শব্দটো নিশ্চয়কৈ শুনিছে এই বিপদ নামৰ শব্দটোৰ বিপৰীত শব্দ কি বাৰু কোৱাচোন সম্পদ নহয় জানো বাৰু আজি আমি প্ৰাকৃতিক সম্পদৰ বিষয়ে আৰু সেই প্ৰাকৃতিক সম্পদৰ অন্তৰ্ভুক্ত কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে কিছু কথা আলোচনা কৰিম যে প্ৰকৃতিৰ জগতত যিবিলাক সম্পদ পোৱা যায় তাকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় এই প্ৰাকৃতিক সম্পদ দুই প্ৰকাৰৰ প্ৰথম হ'ল অনিৰ্শেষীয় প্ৰাকৃতিক সম্পদ আৰু দ্বিতীয়তে নিৰ্শেষীয় প্ৰাকৃতিক সম্পদ অনিৰ্শেষীয় প্ৰাকৃতিক সম্পদ মানে হ'ল যে যিবিলাক প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ যথেষ্ট পৰিমাণৰ বা অসীম সেই প্ৰাকৃতিক সম্পদক অনিৰ্শেষীয় প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰি যেনে আমাৰ সূৰ্যৰ ৰশ্মি পানী ইত্যাদি ঠিক তেনেধৰণে আমাৰ নিৰ্শেষীয় প্ৰাকৃতিক সম্পদ হ'ল যে যি প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ সীমিত যাক ব্যৱহাৰ কৰাৰ পাছত সি শেষ হৈ যায় চিৰদিনৰ কাৰণে যে সেই প্ৰাকৃতিক সম্পদেই হ'ল নিৰ্শেষীয় প্ৰাকৃতিক সম্পদ যেনে কয়লা আৰু পেট্ৰলিয়াম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা বস্তু প্ৰথমতে দেখুৱাব খুজিছোঁ চোৱাচোন বাৰু এইটো কি বাৰু এঙাৰ এঙাৰ লাগিছে নহয় জানো বাৰু এয়া হ'ল কয়লা এই কয়লাৰ সৃষ্টিৰ অন্তৰালত এক কাহিনী লুকাই আছে এই কয়লাৰ সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগৰ পৰা এতিয়া তোমালোকে আৰু এটা বস্তু চোৱাচোন এইডাল কি বাৰু কাঠ এই কাঠডাল আমি ক'ৰ পৰা পাইছোঁ উদ্ভিদৰ পৰা পাইছোঁ নহয় জানো বাৰু এই কাঠডাল যেতিয়া আমি জ্বলাই দিলোঁ জ্বলোৱাৰ পাছত এই অংশ এঙাৰলৈ ৰূপান্তৰিত হৈছে কয়লা সৃষ্টি হৈছিল আজিৰ পৰা মানে সৃষ্টিৰ যিটো প্ৰক্ৰিয়া সেই সৃষ্টিৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল আজিৰ পৰা ৩০০ নিযুত বছৰৰ আগতেই তেতিয়া আমাৰ পৃথিৱীৰ নিম্ন জলাভূমিসমূহত অটব্য অৰণ্য আছিল আৰু সেই অটব্য অৰণ্যসমূহ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত কি হ'ল সিহঁত ধ্বংসপ্ৰাপ্ত হ'ল আৰু মাটিৰ তলত পোত খালে তাৰপিছত তাৰ ওপৰত পুনৰ মাটি পৰে এইদৰে প্ৰচণ্ড চাপৰ সৃষ্টি হ'ল লগে লগে উষ্ণতাও বৃদ্ধি পালে এইদৰে তীব্ৰ চাপ আৰু তাপৰ প্ৰভাৱত মৃত উদ্ভিদবিলাক কয়লালৈ ৰূপান্তৰিত হয় আৰু মৃত উদ্ভিদৰ পৰা কয়লালৈ ৰূপান্তৰিত হোৱা এই প্ৰক্ৰিয়াটোক কোৱা হয় অংগাৰীকৰণ প্ৰক্ৰিয়া আৰু কয়লাৰ কিছুমান বিশেষ উপাদান হ'ল কয়লা গেছ কক ইত্যাদি এতিয়া আমি আহোঁ পেট্ৰলিয়ামৰ কথা যে পেট্ৰলিয়াম সৃষ্টি হৈছে সাগৰত থকা জীৱসমূহৰ পৰা যে সাগৰৰ তলত যি জীৱ আছিল আজিৰ পৰা বহু বহু নিযুত বছৰৰ আগতে প্ৰাকৃতিক দুৰ্যোগত সিহঁত ধ্বংসপ্ৰাপ্ত মৃতপ্ৰাপ্ত হৈ সাগৰৰ তলিত জমা হয় আৰু সিহঁতৰ শৰীৰ প্ৰচণ্ড তাপ আৰু চাপৰ প্ৰভাৱত পেট্ৰলিয়ামলৈ ৰূপান্তৰিত হয় এতিয়া আমি আহোঁ পেট্ৰলিয়ামজাত কিছুমান সামগ্ৰীলৈ এতিয়া চোৱাচোন পেট্ৰলিয়ামৰ পৰা আমি কি কি পাওঁ আমি পেট্ৰল পাওঁ
আমি কেৰাচিন তেল পাওঁ, আমাৰ লুব্ৰিকেণ্ট পাওঁ, মম, আৰু আছে যে আমাৰ ঘৰত ব্যৱহাৰ কৰা LPG। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি যিটি পাঠ আলোচনা কৰিলোঁ, সেই আলোচনাত আমি কি কি শিকিলোঁ বাৰু? আমি এবাৰ তালৈ দৃষ্টি নিক্ষেপ কৰোঁ। আজি আমি প্ৰাকৃতিক সম্পদৰ সংজ্ঞা আৰু ইয়াৰ প্ৰকাৰ সম্পৰ্কে, নিৰ্শেষীয় প্ৰাকৃতিক সম্পদৰ সম্পৰ্কে, অনিৰ্শেষীয় প্ৰাকৃতিক সম্পদৰ সম্পৰ্কে, কয়লাৰ সৃষ্টিৰ চমু কাহিনী আৰু কয়লাৰ উপাদানৰ সম্পৰ্কে, পেট্ৰলিয়ামৰ সৃষ্টিৰ চমু কাহিনী আৰু উপাদানৰ সম্পৰ্কে আমি আলোচনা কৰিলোঁ। আৰু আজিৰ পাঠটোৰ এই গোটেইটো হ'ল আমাৰ ধাৰণাৰ মানচিত্ৰ। অৰ্থাৎ গোটেই পাঠটো আমি সংক্ষিপ্ত এই ধৰণেৰে আমি ক্ৰমাঙ্কিত কৰিব পাৰোঁ বা চিহ্নিত কৰিব পাৰোঁ। এতিয়া আমি আহোঁ আমাৰ গৃহ কাৰ্যলৈ, যে আমাৰ আজি গৃহ কাৰ্যৰ ভিতৰত তোমালোকক 3টা প্ৰশ্ন মই আগবঢ়াব খুজিছোঁ। যে প্ৰথম প্ৰশ্ন হ'ল অনিৰ্শেষীয় প্ৰাকৃতিক সম্পদ মানে কি? নিৰ্শেষীয় প্ৰাকৃতিক সম্পদৰ লগত ইয়াৰ পাৰ্থক্য কি? 2 নম্বৰত হ'ল কয়লাৰ সৃষ্টিৰ চমু বিৱৰণ দিয়া। আৰু 3 নম্বৰত হ'ল পেট্ৰলিয়ামৰ উপাদানসমূহ কি কি? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় কথাবোৰ ধৰিব পাৰিছা। তোমালোকে স্বাস্থ্যৰ ৰীতি নীতিবিলাক মানি চলিবা বুলি আশা কৰি আজিৰ পাঠটো আমি ইমানতে সামৰণি